মায়ংটো সমগ্ৰ বিশ্বতে এতিয়া যাদুৰ জন্মভূমি যাদুৰ দেশ হিচাপে বিখ্যাত। আজি বিখ্যাত নহয়, আমিতো জন্মৰে পৰা মায়ং যাদুৰ দেশ বুলিয়ে গোটেই পৃথিৱীয়ে জানে বুলি জানি আহিছোঁ। এই মায়ং নামটো উৎপত্তি সম্বন্ধেও বহু তথ্য আছে আৰু অধিকাংশ তথ্যই যাদু মন্ত্ৰৰ লগতে জড়িত। কিছু সংখ্যকে ক'ব খোজে যে মায়ং শব্দটো মায়া শব্দটোৰ পৰা আহিছে। মায়া মানে হ'ল যাদু মন্ত্ৰৰ লগত জড়িত এটা শব্দ, যে মায়া শব্দটোৰ পৰা উৎপত্তি হৈছে মায়ং। আৰু কিছু সংখ্যক গৱেষকে ক'ব খোজে যে মায়ঙৰ যিটো ৰাজবংশ, পৰম্পৰাগতভাৱে এতিয়াও মায়ঙত ৰজা আছে। মহাভাৰতৰ দ্বিতীয় পাণ্ডৱ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ মায়ঙৰ ৰাজবংশটো। এই ৰাজবংশটো আহিছিল মাইবঙৰ পৰা অহাৰ বাবেই এই মাইবং শব্দটোৰ পৰাই মায়ং নামটোৰ উৎপত্তি হোৱা বুলি কিছু সংখ্যক গৱেষকে মত পোষণ কৰে। অন্য কিছু সংখ্যক গৱেষকে আকৌ অন্য দৃষ্টিৰে চাই মায়ং নামটোৰ উৎপত্তি সম্পৰ্কে। আমি জনাত অসমৰ আটাইতকৈ বেছি বড়ো ধান উৎপন্ন হয় মৰিগাঁও জিলাত, আৰু মৰিগাঁও জিলাৰ আটাইতকৈ বেছি বড়ো ধান উৎপন্ন হয় মায়ং অঞ্চলটোত, বৃহত্তৰ মায়ং অঞ্চলটোত। অৰ্থাৎ সেইফালৰ পৰা মায়ং হৈছে ধান চাউলৰ ভঁৰাল, ধানৰ ভঁৰাল। আৰু ধান চাউলৰ ভঁৰাল এই শব্দখিনিক বুজাবলৈ বড়ো ভাষাত এটা শব্দ আছে মাইবং। আৰু আমাৰ অঞ্চলটোত বড়ো জনগোষ্ঠীৰ মানুহো আছে। মাইবং মানে হৈছে যিহেতু ধান চাউলৰ ভঁৰাল, মায়ঙত ধান চাউল যথেষ্ট পৰিমাণে উৎপন্ন হয়, এতিয়াও হৈছিল, আগতেও হৈছিল। গতিকে এই মাইবং শব্দটোৰ পৰাই মায়ং নামটোৰ উৎপত্তি হোৱা বুলি কিছু সংখ্যকে কয়। অন্য কিছু সংখ্যকে আকৌ অন্য এটা দৃষ্টিভংগী পোষণ কৰে যে মিউং শব্দটোৰ পৰাহে মায়ং শব্দটোৰ উৎপত্তি হৈছে। মিউং তিৱা ভাষাৰ শব্দ, এইটো তিৱা ভাষাত মিউং মানে হৈছে হাতী থকা ঠাই। যিবোৰ ঠাইত হাতী বিচৰণ কৰে সেইবোৰ ঠাইক মিউং বুলি কয়, হাতী থকা ঠাইবোৰক, সেইসকল গৱেষকৰ মতে। আৰু মায়ং অঞ্চলটোত আজি নাই, কিন্তু অতীতত কিন্তু হাতীৰ প্ৰচণ্ড তাণ্ডৱ আছিল। কাৰণ মায়ঙৰ চাৰিওকাষে পাহাৰেৰে আৱৰা। মায়ং পাহাৰখনটো দাঁতিতে লাগি আছে, তাৰ লগে লগে আছে পাণবাৰী পাহাৰ, সেইফালে দক্ষিণ ফালেও পাহাৰী পাহাৰ। আৰু এতিয়াওতো পাণবাৰী পাহাৰত পাল হাতীৰ জাক আছে। সেই হাতীবোৰ এসময়ত মায়ঙলৈ বিচৰণৰ কাৰণে আহিছিল, কিন্তু এতিয়া জনসংখ্যা বিস্ফোৰণৰ লগে লগে হাতীবোৰে মায়ঙত তাণ্ডৱ নচলোৱা হ'ল। গতিকে হাতীৰ যিহেতু প্ৰাণ্ডৱ আছিল, হাতীয়ে মায়ঙৰ জংঘলত এসময়ত বিচৰণ কৰিছিল। সেই মিউং শব্দটো, হাতী থকা ঠাই মিউং শব্দটোৰ পৰা মায়ং নামটো উৎপত্তি হোৱা বুলি কিছু সংখ্যকে কয়। এনেকুৱা বহু ধৰণৰ তথ্য আছে, প্ৰায় 9টামান অভিমত আছে। তাৰে ভিতৰত কোনটো বেছি শুদ্ধ এতিয়াও আমি ঠিক থিৰাং কৰিব পৰা নাই, বা গৱেষকসকলে থিৰাং কৰিব পৰা নাই। তথাপি আমি ভাবোঁ মায়া শব্দটোৰ পৰা মায়ং নামটোৰ উৎপত্তি হোৱাৰ ফল আছে। কাৰণ 7ম-8ম শতিকাৰ পৰা আজি পৰ্যন্ত মায়ঙত মায়াৰ সাধনা, যাদু মন্ত্ৰৰ সাধনা চলি আহিছে। তাৰোপৰি মায়ঙৰ যিটো ৰাজবংশ, সেইটো মাইবঙৰ পৰা অহাটো আমি ইতিহাসত পাইছোঁ, মায়ঙৰ যিখন বুৰঞ্জী। গতিকে সেই মাইবঙৰ পৰাও মায়ং নামটোৰ উৎপত্তি হোৱা বুলি আমি এটা মনে কৰোঁ। তাৰ বাহিৰেও বাকী কেইটা মতকো কিন্তু আমি ওলাই কৰিব নোৱাৰোঁ।